আপোনালোকে নেয়াৰৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব দিব আৰু বহুত মৰম দিব তাক। হেল্ল' বন্ধুসকল, আশা কৰোঁ সকলোৱে ভাল আছে। আৰু আজি আমাৰ অন্তিমটো দিন, মানে লাষ্ট ডে আজি আমাৰ। আৰু দেখিছে হাতত গোটেই ৰিপৰ্ট লৈ কিনে আজি গৈ আছোঁ আমি থাৰ্মেলৰ ভিতৰত। আৰু আজি লাষ্ট ডে, মানে এটা বেলেগ খুচি আৰু। চ' বন্ধুসকল, আজি আমাৰ হ'ল ইণ্টাৰ্ণশ্বিপৰ লাষ্ট ডে। আৰু আমি ৰিপৰ্ট লৈ কিনে চাবমিট কৰিবলৈ গৈ আছোঁ GMO অফিচলৈ। আৰু গোটেইকেইটা হাতত এটা ৰিপৰ্ট আছে। এইফালে চাহ আকৌ কোনোবা এটা চাহ কেনেকৈ লাগিলে আকৌ আহি কিনে কেনেকৈ লাগিলে? কিবা এটা শিকিলি নে? কিবা এটা শিকিলি নে? কিবা এটা শিকিলি নে ইয়াত আহি কিনে? শিকিলি? তই নকবি, এবাৰে ক। মই কি ক'ম আৰু, কিবা এটা শিকিলি নে সেইটো ক। শিকিলো বহুত কিবা কিবি শিকিলো। ভৱেশ আল্টিমেট শিকিলি? আৰু এইফালে আছে দীপাংকৰ কি শিকিলা? কিবা এটা ভাল লাগিলে ন? আৰু আজি লাষ্ট ডে। আৰু এতিয়া ৰিপৰ্টখন দেখিছে, ৰিপৰ্টখন লৈ কিনে এতিয়া গৈ আছোঁ GMO অফিচলৈ। মানে ৰিপৰ্ট তাতে ছাবমিট কৰিব লাগিব, কাৰণ চাৰ্টিফিকেটখন GMA ইছ্যু কৰে। ত' দেখিছে গেটখন এইটো, আৰু গেটৰ পৰা চিধা এইফালে গ'লে GMO অফিচ সেইটোৱে। ত' ব'লক আগলৈ যাওঁ আৰু। ত' বন্ধুসকল, আজি হৈ গ'ল লাষ্ট ডে থাৰ্মেলৰ ভিতৰৰ পৰা। নামৰূপ থাৰ্মেলৰ ভিতৰত আজি লাষ্ট ভিডিঅ'। আৰু আমি মানে ৰিপৰ্টখন ছাবমিট কৰি আহিলোঁ। মানে যোনটো চাৰ্টিফিকেট আহিব আমাৰ, সেইটো মেলত আহিব। যদি হাৰ্ড কপি লাগে যদি ইয়াতে আহিব লাগিব। মানে টাইম দিছে 30 তাৰিখৰ পাছতে হ'ব মানে এইটো মাহৰ। ত' এতিয়া আমি ওলাই আছোঁ গোটেইকেইটা। আৰু এইফালে অৰূপ আছে অলপমান ব্যস্ত মোবাইলত। কাৰ লগত বিজি হয় ইমানকৈ? ডিব্ৰুগড় যোৱা কাম এটা কৰি আছে। মানে বেলেগ কামৰ কাৰণে ব্যস্ত। আৰু দেখিছে এইকেইটা গৈ আছে লোকেল ল'ৰাকেইটা গোটেইকেইটা। আমাৰ লোকেল ল'ৰা দেই, নামৰূপৰ লোকেল ল'ৰা। কি ঘৰ ক'ত আছিলে? কেলে লাগে কি জেগা আছিলে পাহৰি গ'লো, নামটো মোৰ পটককৈ মনত আছিলে। বাচ্ছা টাইপ। এই ইয়াৰ ঘৰ হৈ গ'ল নামৰূপৰ বাচ্ছা টাইপত। ইয়াতে মানে আছে কোৱাৰ্টাৰ। দীপাংকৰ কিবা ক'বা? ভাল লাগিল আহি দেই ইয়াত। কিবা কয় ভৱেশৰ অথনি কিবা ক'ম বুলি কৈছোঁ, ক। বহুত হেল্প, লোকেল ল'ৰা বুলি হেল্প কৰিবলৈ বহুত ভাল ন লাগিছে। আপোনালোকে নেয়াৰৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব দিব আৰু বহুত মৰম দিব তাক। ভাই মজা আয়া। তো ব'লক এতিয়া ওলাই গৈ আছোঁ। বেগ চেগ পেকিং কৰি হৈ গ'ল আমাৰ। আৰু দেখিছে এইকেইটা হৈ গ'ল NRPP, নামৰূপ ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰজেক্ট। আৰু এইটো দেখিছে এইকেইটা হ'ল পুৰণাটো অকলটো NTPS, নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন। দুটা বেলেগ মানে সেইটো হৈ গ'ল বহুত আগৰটো হৈ গ'ল পুৰণা, এইটো নতুনটো বহুত চাউণ্ড আহে, দেখিব পাইছে বহুত চাউণ্ড। ইয়াতে আমাৰ হৈ গৈছে গোটেই চামান তামান পেক হৈ গৈছে। বস্তুকেইটা গোটেই পেক হৈ গ'ল, নিজৰ বস্তুকেইটা পেক হৈ গৈছে। আৰু ৰুমখন এইখনে ৰুম, ফ্ৰী ৰুম, থাৰ্মেলৰ পৰা দিছে ফ্ৰী ৰুম। এইটো ৰুম খালী, মানে ডাঙৰ ৰুম, দুটা ৰুম আছে। এইটো হল হয়, ৰুম নহয় হল। এইটো হল এটা, এইটো হল, এইটো খালী আছে। আৰু দেখিছে মানুহৰ এইটো কোৱাৰ্টাৰ ৰুম, ঘৰত থাকে মানুহ, মানে ষ্টাফকেইটা থাকে ইয়াতে। আৰু এই বাইকখন দেখিছে, পানী ইয়াৰ পৰা ইউজ কৰোঁ আমি। এয়া লগৰকেইটাক বিদায় দিলোঁ এতিয়া। যা বাই দি দে চবে। দরজা বন্ধ হয় রে চাবি। যা আৰু চবকে বিদায় দিলোঁ এতিয়া, যাওঁগৈ ময়ো এখন বাইক। চ' বন্ধুসকল, মই পালোঁগৈ এতিয়া টিংখাঙৰ পৰা আমাৰ মোৰ ঘৰটো মানে 45 মিনিট লাগে। আৰু আজি বতৰটো মানে ঠিক ঠাকে আছে, লেকিন অলপ দেৰি পিছত মানে কি হ'ল, ঠাণ্ডা আহে আকৌ গৰম, ঠাণ্ডা গৰম, ৰ'দটো আকৌ আহি যায়, তেনেকৈ। আৰু আশা কৰোঁ সকলোকে মোৰ আগৰকেইটা ভিডিঅ' ভাল লাগিলে বুলি আশা কৰিলোঁ। মই যিকেইটা আগৰ ভিডিঅ' বনাইছোঁ, মানে অলপ মানুহলৈ আইডিয়া এটা কৰিব পাৰে যে প্ৰচেছটো মানে কেনেধৰণৰ হয়, থাৰ্মেলৰ ভিতৰত কি বস্তু থাকে, কেনেধৰণে বিদ্যুৎ ইলেক্ট্ৰিচিটি জেনেৰেট কৰে। অলপ হ'লেও আইডিয়া হ'ল বুলি মানে চবৰ মানে ইচ্ছা থাকে ন, ইলেক্ট্ৰিচিটি মানে ইমান হাই পাৱাৰ কেনেকৈ বনায়,
চবৰে এটা মনত অলপ অলপ থাকে ন আমি যে পাই আছোঁ তাৰ বিনিময়ে পইচা দি আছোঁ বিল দি আছোঁ বিল মানে অলপ অলপ থাকে ন মনৰ সেইটো মানে সেইকাৰণে মই ভিডিঅ' সকলোকে যিমান পাৰোঁ চেষ্টা কৰোঁ যিমান পাৰোঁ মই দেখাব চেষ্টা কৰিলোঁ আৰু নেক্সট আকৌ বেলেগ এটা তাৰো ফাৰু ব্লগ এটা লৈ আহিম চ' এতিয়া কাৰণে বাই এতিয়া মই ঘৰ যাওঁ বাই বাই